হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই আজি আকৌ নতুনকৈ কাপোৰ এযোৰ বনাইছোঁ। যিহেতু কালি ভিডিঅ'ত দেখুৱাইছিলোঁ কাপোৰ এযোৰ অৰ্ডাৰ দিছিলে। কাপোৰযোৰ বাৰু তেওঁৱে দিছিলে, যিগৰাকীয়ে মোক এই কাপোৰযোৰত এনেকৈ ফুল দি ডিজাইন কৰি দিবলৈ দিছিলে, তেওঁ নিজে দিছে। বাকী মই ফুলখিনি লগাই ডিজাইনটো এনেকৈ কৰি দিবলৈ কৈছিলে আৰু এইটো ষ্টাইলতে দিব কৈছিলে, সেইকাৰণে এইভাগে দিছোঁ। এইটো চাদৰখনৰ আগটো হ'ল এটা ছাইড, তাকে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ, আপোনালোককো অকণমান দেখুৱাই দিওঁ। মাজত এইভাগে ব্লেক আৰু য়েল্ল', তাৰপিছত অকণমান গল্ডেন কালাৰত ষ্ট'নবিলাক দিছোঁ। কেনেকুৱা হৈছে জনাবচোন দেই। তাৰপিছত সেইটো ছাইড কৰা হ'ল, তাৰপৰা আকৌ এইফালে কৰোঁ। তাকে আহি লৈছোঁ আৰু ইটো মূৰলৈ। এয়া ফুলবিলাক দেখিছেনে? এইভাগে ফুলখিনি অৱশ্যে কালিয়ে কাটি থোৱা হ'ল দেই, পাপৰিয়ে অকণমান সহায় কৰি দিলে কাটি মেলি ফুলখিনি। আজিও আহিছে বাৰু, দুইজনীয়ে সেইভাগে লগতে লগাই আছোঁ আৰু তেনেকৈ ভাল লাগে। দুইজনীয়ে কথা বতৰা পাতি তেনেকৈ কাম কৰিলে সোনকালেও হয়। তাকে দুইজনীয়ে লাগি আছোঁ আৰু সেইটো চাইডো এতিয়া কৰি আছোঁ। কেনেকুৱা হৈছে জনাব। ভাল লাগিছে বুলিয়ে কৈছে বাৰু মানুহবিলাকে। কালাৰটো কাপোৰযোৰ ভাল উজ্জ্বল হয়, আৰু সেইকাৰণে ফুলৰো এইভাগে উজ্জ্বল কালাৰে দি দিছোঁ। এইফালে কৰি হ'ল দেখিছেনে? তাৰপিছত ছাইডত এইভাগে দি দিছোঁ, দুপাহকৈ এনেকৈ দি দিছোঁ। এইটো ষ্টাইলত চাদৰখন সম্পূৰ্ণ হ'লগৈ আৰু তাকে এয়া দেখিছেনে? ভালেই লাগিছে বাৰু, আৰু আপোনালোকেও কেনেকুৱা দেখিছে জনাব। অকণমান ইস্ত্ৰি কৰি দিব লাগিব, ইস্ত্ৰি কৰি দিলে একদম ধুনীয়া হৈ যাব আৰু সেয়াই। তাকে চাদৰখন এতিয়া বোলো অকণমান ৰ'দত দি লওঁ, তেতিয়া সোনকালে শুকাব আঠাটো। তেতিয়া ৰ'দটো ওলাই আছে যিহেতু, এতিয়া দুপৰীয়া ৰ'দটো একদম টান হৈ আছে আৰু তাকে ৰ'দত বোলো দি লওঁ। আপোনালোককো অকণমান দেখুৱাই লৈছোঁ সম্পূৰ্ণকৈ। কেনেকুৱা হৈছে কমেণ্টটো কৰিবলৈ কিন্তু নাপাহৰিব দেই। সেয়াই এইকেইদিনা কাপোৰৰ কামতে লাগি আছোঁ আৰু তাকে আপোনালোককো দেখুৱাই আছোঁ। এইফালে চাদৰখন ৰ'দত দিলোঁ দেখিছেনে? ভাল লাগিছে আঁতৰৰ পৰাও। ষ্ট'নটোহঁত ধুনীয়া জিলিকনি এটা উঠিছে। এইফালে আমাৰ ইহঁতি খেলি আছে দেই, মাতটোহঁত অকণমান আহিছে। তাৰপৰা সেয়া কাপোৰযোৰ কৰি হ'ল, তাকে বোলো অকণমান বাহিৰলৈ ওলাই দিওঁ, অকণমান থিয় হৈ দিওঁ আৰু যিহেতু একেৰাহে বহি কৰি থকা হৈছে বহি থাকিলে কঁকালো বিষাই যায়গৈ। তাকে বোলো অকণমান থিয় হৈ দিওঁ, কাপোৰ কানিবিলাক অকণমান লুটিয়াই লওঁ। তাকে আহিছোঁ। ইহঁতি স্কুলৰ পৰা আহি কিবাকিবি খাই বৈ কাপোৰ বল খেলি আছে। তাৰপিছত এইযোৰ মেখেলাখনো কৰি হ'ল, সেইখন মেখেলা আৰু এইখন চাদৰ, এইযোৰ একদম কমপ্লিট হৈ গ'ল। একদম লৰালৰি হৈ গৈছে আৰু এয়া দেখিছেনে? মেখেলাখনো ভালেই লাগিছে নহয়নে বাৰু? এয়া মেলি থৈছোঁ আৰু ৰ'দত। আৰু আপোনালোকে দুপৰীয়া চাহ খোৱা হ'ল নাই জনাব। মই যেতিয়ালৈকে ভিডিঅ'টো দিম তেতিয়ালৈকে খোৱাব হ'লেই চাগে, হ'বই সকলোৰে। সেইফালে আৰু ইহঁতি যিহেতু চোতালখনত ছাঁ পৰিছেহি, তাকে সিহঁতিও খেলি আছে ধুনীয়াকৈ। আৰু তাৰপিছত আকৌ সেই চাদৰখন